এদিন অতি নিৰ্মল চৰিত্ৰৰ ঋষি চাৰিগৰাকীয়ে সৎসংগৰ বাবে বিশালপুৰলৈ আহে। তাতে তেওঁলোকে নাৰদক লগ পায়। সনকাদিয়ে ক'লে, হে ব্ৰাহ্মণ, আপোনাৰ মুখত বৰ উদাৰ ভাৱ দেখা গৈছে। কি কাৰণেনো আপুনি ইমান চিন্তিত হৈছে? ইমান বেগেৰে কলৈনো গমন কৰিছে? আপুনি আহিলে বা ক'ৰ পৰা? এই সময়ত আপোনাক এনে লাগিছে যে আপুনি নিজৰ সকলো ধন সম্পত্তি হেৰুৱাই পেলাইছে। আপোনাৰ দৰে আহতিশূন্য পুৰুষৰ বাবে এয়া উচিত হোৱা নাই। ইয়াৰ কি কাৰণ কওকচোন? নাৰদে ক'লে, সৰ্বোত্তম স্থান হিচাপে গণ্য কৰি মই এই পৃথিৱীলৈ আহিছিলোঁ। ইয়াত পুষ্কৰ, প্ৰয়াগ, কাশী, গোদাবৰী, হৰিদ্বাৰ, কুৰুক্ষেত্ৰ আদি কেইবাখনো তীৰ্থত বিচৰণ কৰি ফুৰিছোঁ। কিন্তু মোৰ মনে ক'তো শান্তিপূৰ্ণ সন্তুষ্টি লাভ কৰিব পৰা নাই। এই সময়ত অধৰ্ম সহযোগী কলিয়ে সমগ্ৰ পৃথিৱীকে পীড়িত কৰি ৰাখিছে। এতিয়া ইয়াত সত্য তপ, দয়া দান আদি একোৱে নাই। বেচেৰা জীৱসমূহ মাথো নিজৰ পেট প্ৰৱৰ্তনতে ব্যস্ত। সিহঁত অসত্যভাষী, এলেহুৱা, মদবুদ্ধি, ভাগ্যহীন তথা উপদ্ৰৱগ্ৰস্ত হৈ পৰিছে। যিসকল সাধুসন্ত বুলি কোৱা হয় তেওঁলোকো একেবাৰে পাখণ্ড হৈ পৰিছে। দেখাত বৈৰাগী, কিন্তু স্ত্ৰীধন আদিত তেওঁলোকৰ আসক্তি অতি বেছি। ঘৰখন থাকে তিৰোতাৰ অধিকাৰত। খুলখালিয়ে আচল উপদেষ্টা। লোভত পৰি মানুহে নিজৰ কন্যাকো বিক্ৰী কৰিছে আৰু স্ত্ৰী পুৰুষৰ মাজত কেৱল হাই কাজিয়াহে চলি থাকে। মহাত্মাসকলৰ আশ্ৰম, তীৰ্থ আৰু নদীসমূহৰ ওপৰত বিধৰ্মী আধিপত্য বৃদ্ধি হ'ল। সেই দুষ্টসকলে বহুতো দেৱ মন্দিৰ নষ্ট কৰিলে। এই সময়ত ইয়াত কোনো যোগী, সিদ্ধ, জ্ঞানী আৰু সকৰ্ম কৰোঁতা নাই। এই কলিযুগত সকলো দেশবাসীয়ে বজাৰত অন্ন বিক্ৰী কৰিব ধৰিছে। ব্ৰাহ্মণসকলে ধন লৈ বেদৰ শিক্ষা দিছে আৰু স্ত্ৰীসকলে বেশ্যাবৃত্তিৰে জীৱন নিৰ্বাহ কৰিছে। এইদৰে কলিযুগৰ দুখ দৰ্শন কৰি আহি মই যমুনাৰ তীৰ পাইছোঁহি। এই ঠাইতে ভগৱান শ্ৰীকৃষ্ণৰ লীলা বিচৰিত হৈ আছে। হে মুনিসকল, তালৈ গৈ মই এটা আচৰিত ঘটনা দেখিলোঁ। এজনী যুৱতী স্ত্ৰী বিষণ্ণভাৱে বহি আছে। তেওঁৰ ওচৰত দুজন বৃদ্ধ পুৰুষ অচেতন হৈ পৰি আছিল আৰু জোৰে জোৰে উশাহ লৈ আছিল। সেই তৰুণীগৰাকীয়ে সেৱা শুশ্ৰূষাৰে তেওঁলোকৰ জ্ঞান ফিৰাই আনিবলৈ যত্ন কৰি আছিল। তেওঁ নিজৰ শৰীৰৰক্ষক পৰমাত্মাক চাৰিওফালে নিৰীক্ষণ কৰিছিল। চাৰিওফালে শ শ তিৰোতাই বিচনীৰে বিচি আছিল আৰু নানা প্ৰকাৰে বুজনি দি আছিল। দূৰৰ পৰা এই সকলো দৃশ্য দেখি মই তেওঁৰ ওচৰ পালোগৈ। মোক দেখি যুৱতীগৰাকী থিয় হ'ল আৰু এই বুলি ক'বলৈ ধৰিলে। যুৱতীয়ে ক'লে, হে মহাত্মা, খন্তেক ৰওক আৰু মোক চিন্তাৰ পৰা মুক্ত কৰক। আপোনাৰ দৰ্শনে সংসাৰৰ সকলো পাপ নষ্ট কৰি পেলাব পাৰে। আপোনাৰ অমৃতময় বাণীয়ে মোৰ দুখক সুখত পৰিণত কৰিব। মানুহে বহুত ভাগ্যৰ বলতহে আপোনাৰ দৰ্শন লাভ কৰে। নাৰদে ক'লে, মই তেতিয়া তিৰোতাজনীক সুধিলোঁ, হে দেৱী, তুমি কোন? এই পুৰুষ দুজন তোমাৰ কি হয়? আৰু তোমাৰ ওচৰত থকা এই কমল নয়নী দেৱীসকল বা কোন? তুমি তোমাৰ দুখৰ সকলো কাৰণ মোক বিৱৰি কোৱা। যুৱতীয়ে ক'লে, মোৰ নাম ভক্তি। তেওঁলোক মোৰ পুত্ৰ, জ্ঞান আৰু বৈৰাগ্য। কালৰ গ্ৰাসত তেওঁলোকৰ এনে দুৰৱস্থা হৈছে। এই দেৱীসকল হৈছে গংগা প্ৰমুখ্যে নদীসমূহ, যিবিলাক মোৰ সেৱাৰ কাৰণে আহিছে। সাক্ষাৎ এই দেৱীসকলৰ সেৱাও মোক শান্তি দিব পৰা নাই। হে তপোধন, এতিয়া মনোযোগেৰে মোৰ কথা শুনক। মোৰ কথা এনেই প্ৰসিদ্ধ, তথাপিও কথাবোৰ শুনি মোক শান্তি প্ৰদান কৰক। মই দ্ৰাবিড় দেশত উৎপন্ন হৈছিলোঁ। কৰ্ণাটকত ডাঙৰ দীঘল হৈ মহাৰাষ্ট্ৰত মান সন্মান লাভ কৰিলোঁ।
কিন্তু গুজৰাটত বাধ্যকৈ মোক জৰ্জৰিত কৰিলে। ইয়াত ঘোৰ কলিযুগৰ প্ৰভাৱত পাখণ্ডীবিলাকে মোৰ অংগসমূহ খণ্ডিত কৰিলে। বহুকাল এই অৱস্থাত থকাৰ বাবে মই মোৰ পুত্ৰসকলৰ সৈতে দুৰ্বল হৈ পৰিলোঁ। মই বৃন্দাবনত উপস্থিত হোৱাৰ লগে লগে পুনৰ পৰমা সুন্দৰী যুৱতী হৈ উঠিলোঁ। কিন্তু শুই থকা এই পুত্ৰ দুজন দুখে ভাগৰে কাতৰ হৈ পৰি আছে। এতিয়া মই এই স্থান এৰি আন স্থানলৈ যাব বিচাৰিছোঁ। ইহঁত দুটা বুঢ়া হ'ল। এই দুখত ময়ো কাতৰ হৈ পৰিছোঁ। মই যুৱতী কিয় আৰু ইহঁত বুঢ়া কিয় বাৰু? আমি তিনিও একেলগে থাকোঁ, তথাপিও এই বিপৰীত অৱস্থা কিয় হ'ল? আচলতে মই বুঢ়ী আৰু ইহঁতে তৰুণ হ'ব লাগিছিল। মই বৰ আচৰিত হৈছোঁ হে জ্ঞানৱান আৰু যোগনিধি। ইয়াৰ কি কাৰণ হ'ব পাৰে? মোৰ আগত বিৱৰি কওক। নাৰদে ক'লে, মই মোৰ আন্তৰিক জ্ঞান দৃষ্টিৰে সকলো দেখিবলৈ পাইছোঁ। তুমি শোক কৰাৰ প্ৰয়োজন নাই। শ্ৰীহৰিয়ে তোমাক কল্যাণ কৰিব।